30 লাখ টকা জমা কৰিছিলো মই যেতিয়া দেখিলো সিহঁতে পইচা নিদিয়ে তাৰপিছত 2 মাহ 3 মাহ 5 মাহ 7 মাহ হৈ গৈছে তাৰপিছত মই এটা মানে মিডিয়া কৰিছো মিডিয়া কৰি কেছ কৰিছিলো এটা কেছটো মানে গোসাইগাঁও থানাত কৰিছিলো গোসাইগাঁও থানাৰ পৰা শ্ৰীৰামপুৰ থানাত পঠাই দিছিল শ্ৰীৰামপুৰ থানাত পঠাৰ পৰা আইচি ছাৰে আমাক মাতিছিল আইচি ছাৰে মেনেজাৰকো মাতিছিল বহি আলোচনা কৰি কৈছে যে কেছটো ইয়াতে থাকক মই মাহে মাহে 1.5 লাখ 2 লাখ কৰি উঠাই দিম পইচাটো পাইলে আমি মানে কেছটো উঠালো তারপরে মাহে মাহে দি আছিল মোটামুটি 8 মাহত 13 লাখ টাকা দিছিল আর 17 লাখ মান বাকি আছে আর পাব লাগা তো এতিয়া ইফালে আকৌ 1 বছর হয়ে গেল ঘুরি থাকাতে কেস করার পিছত আৰু 1 বছর হয়ে আমি ঘুরি আছো নিদিয়ে এতিয়াৰ পৰা ঘুরি আছো কাস্টমারে বিরাট অত্যাচার কৰি আছে আমার উপৰত আমি তো ঘৰতে থাকিব নোৱাৰো এতিয়া বিবি বাচ্চালৈ ক'তো যাবও নোৱাৰো এনেকুৱা প্ৰব্লেম হৈ আছে জানিব মতে সিহঁতে মানে নিজৰ কামত লগাইছে কোনোবাই বিল্ডিং বনাইছে কোনোবাই মানে ধাবা খুলিছে নিজৰ কামত লগালে এতিয়া নিদিয়ে টকা আইনৰ ব্যৱস্থা ল'ব লাগিব আকৌ আইনৰ ব্যৱস্থা ল'ব লাগিব আইনত যাব লাগিব আইনে আমাক কি সহায় কৰে কিমান দিন হ'ল আজি 5 মাহ হৈ গ'ল মেচুৰিত কি কয় এতিয়া মেনেজাৰ কৈ আছে যে আজি 2 মাহ আগত আহিছিলোঁ মই এতিয়া কৈছিল যে পাব আমি এপ্ৰিল মাহৰ লোন ল'ম অফিচৰ পৰা লোন লৈ পেলাই যিমান পাৰে চেছ কৰি দিম আজি আহিলোঁ আজি কৈ আছে যে আপোনালোকৰ টকাবিলাক পাব যে আজি গোটেই ইমান মানুহ আহিছে এজন দুজন আহিলে দিলো হয় আজি ইমান মানুহ আহিছে ছাৰে মেনেজাৰ ছাৰে কৈ আছে যে এগ্ৰিমেণ্ট কৰিব লাগিব 6 মাহৰ ভিতৰত টকাখিনি দি দিব মইতো নাজানো আচ্ছা কুণ্ডু বসুমতাৰী বুলি কয় তেওঁ মেনেজাৰ আজি কৈ আছে যে এগ্ৰিমেণ্ট কৰিবলৈ আমাৰ কথা হৈছে মেচুৰেট হৈছে আমাৰ টকা আমি পাব লাগে আপুনি এগ্ৰিমেণ্ট কৰি লয় না কি কৰি লয় আমি এইবিলাক নাজানো আমাৰ কথা আজি আমাক টকাখিনি দিলে হ'ল টকা ৰাখিছোঁ আমাৰ সুবিধাৰ কাৰণে আজি ল'ৰা আছে মোৰ এডমিশ্যন কৰিব লাগে মই এডমিশ্যন মানুহৰ পৰা লৈ কৰিছোঁ আজি এই টকা আমি ৰাখাৰ উদ্দেশ্য এনেকুৱা আমি ল'ৰা ছোৱালী পঢ়াম বা কিবা বস্তু কৰিম আজি বৰষুণ পৰি আমাৰ শিল পৰি ঘৰত টিনো ফুটা হৈছে আজি আমি টকা ৰাখিছোঁ আমি এটা কিবা আশা লৈ ৰাখিছোঁ এইটো আজি আমাৰ কথা হৈছে আমি আহিছোঁ আমাক টকা লাগে আমাক যদি আজি টকা নিদিয়ে কিবা এটা হুলস্থুল বজাই যাম ইয়াতে আমাক টকা লাগিবই মোৰ নামটো কুণ্ডু বসুমতাৰী মই অসম বহুমুখী সমবায় সমিতি শ্ৰীৰামপুৰ ব্ৰাঞ্চৰ মেনেজাৰ মানে মোৰ আগত মানে যে লকডাউন আগত মোৰ মাহত 60 মান আছিলে তাৰপিছত আমাৰ লকডাউন পিছত মানে কালেকশ্যনটো কমি আহি আছিলে মানে লকডাউনৰ আগত 60 আহিছিলে তাৰপিছত 10 লাখ এনেকুৱা মাইনাছ হৈ আহি কেতিয়াবা মাহত আহে 40 লাখ কেতিয়াবা আহে 30 লাখ এতিয়া আমাৰ আহে খালি মাহত 19 লাখ 20 লাখ টকা পাব আমাৰ ইয়াত যিটো মোৰ লাইবিলিটি হ'ব 50 মান হ'ব 50 পাব মানুহে মানে কাষ্টমাৰবিলাকত আমি 50 লাখ মান দিব লগা আছে এতিয়া আপোনাৰ জমা কিমান হৈছে আমাৰ জমাটোতে এতিয়া হেৰিয়ে হয় আৰু মাহত মানে কি হয় তো মেচুৰ 20 লাখ মান আহে আৰু মেচুৰ বাহিৰত পৰা মানুহ মোৰ কালেকশ্যনটো নাহে আগতে আহিছিলে লকডাউনৰ আগত আমাৰ কালেকশ্যনবিলাক আছে 60 মান মানুহজনে মানে এজেণ্টবিলাকে কাম কৰিছিলে এতিয়া এই 60ৰ পৰা আমাৰ আহি আছে এতিয়া মানে 20 জন 22 জন মানে ইহঁতে কালেকশ্যন কৰে আচ্ছা বাই চান্স যদি এজেণ্টবিলাকে কালেকশ্যন কৰিব নোৱাৰে বা আপোনাৰ টকাটো জিৰ' হৈ যায় মানে ৰিকাৰিংটো এইবিলাক মানুহৰ টকাটো কি হ'ব এইটোতো মান নাযায় এইটো মানে আমি এটা পলিচি লৈ আছো এতিয়া মানে ক্ৰেডিট কৰাৰ মানে আমি লোন ল'বৰ কাৰণে খুব চেষ্টা কৰি আছো এতিয়া প্ৰচেছ আছো মোৰ আমি মানে 1 কোটি মান লোন ল'বৰ কাৰণে আমি অৰিজিনাল ধনটো হ'ল আপোনাৰ এইটো আমাৰ যে প্ৰত্যেক মাহতে মাইনাছ হৈ আহি আছে সেইখিনি মেকআপ হ'ব মেকআপ কৰিবতো নোৱাৰে এইটো কাৰণে ৰাইজে দায়ী হ'ব নেকি নহয় এইটো আমাৰ কোনে দায়ী হ'ব কোনো ৰাইজক আমি দায়ী ক'বলৈ বিচৰা নাই আমাৰ এজেণ্টবিলাকে মানে এতিয়া মানে কালেকশ্যন নকৰে এইটোৱে আমাৰ অসুবিধাটো এইটোৱে সিহঁতে যদি ভালকে যদি আগৰ নিচিনা যদি কামটো কৰি থাকে এতিয়াও আমাৰ ইমান মানে এই লাইবিলিটিটো নাথাকে থাকে আমি প্ৰত্যেক মাহতে 1 জন 2 জন 3 জন এনেকৈ দিয়ে আমি কেইজন মানে পেমেণ্ট দিয়াটো মোৰ বাহিৰৰ পৰা প্লাছে নহয় কালেকশ্যনে নাহে কথাটো এইটোৱে আৰু যোৰহাট नोंथांमोनहा जेएनएम एनएम नार्सिं फरायनो गोसो दं नामा जुदि
गोसो दंबोला थाबैनो क'क्राझार SAM कलेजाव मुं थिसनदो। बे फरायसालियाव 2निफ्राय 3 बोसोर नार्सिं फरायनायनि मोजां खाबु दं। जुदि गोसो दंब्ला थाबैनो 9854550697 एबा 9854300175 नाम्बाराव फोनांजाब खालामदो।